Guys, welcome back to my YouTube channel. আমি কথা পাতিম এনেকুৱা এটা টিক্সৰ ওপৰত যিটো টিক্স গুগলৰ হয় আপোনাৰ মোবাইলটো কেনেবাকৈ হেৰাই গৈছে তেতিয়া আপোনাৰ মোবাইলটো কেনেকৈ বিচাৰিব আপুনি তাৰ কাৰণে আপোনাক লাগিব আপোনাৰ জিমেইলৰ পাছৱৰ্ড গুগলৰ এটা এপছ আছে সকলোখিনি মই কথা ভিডিঅ'টোত কম ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু হোৱাটছএপে লৈ আহিছে এটা নতুন বিগ আপডেট সেই আপডেটটোত কি ফিউচাৰ পাব নতুন বহুত ভাল ফিউচাৰ আহিছে গোটেই সকলোখিনি কথা ভিডিঅ'টোত কম যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব বেল আইকনটো দবাই দিব যাতে মই যেতিয়া এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' দিওঁ তেতিয়া যাতে আপোনালোকে সোনকালে ভিডিঅ'টো পায় গতিকে ঠিক আছে বেছি দেৰি নকৰি এতিয়া আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে গাইজ মোবাইলটো কেনেবাকৈ হেৰাই দিলে মোবাইলটো কেনেকৈ আমি বিচাৰিব পাৰিব সেই বিচাৰিবলৈ আপোনালোকে এটা এপ প্ৰয়োজন মই ধুনীয়াকৈ আপোনালোকে স্ক্ৰীণত দেখাই দিছোঁ এপছটোৰ নাম হৈছে ফাইণ্ড মাই ডিভাইচটো আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰক ধুনীয়াকৈ মোৰ ইনষ্টল দি আছে মই ধুনীয়াকৈ অপেন কৰি আপোনালোকে দেখাই দিছোঁ কেনেকৈ কি কৰিব লাগে আৰু তেনেকৈ আপোনালোকে কৰি ল'ব কৰি লোৱাৰ পিছত আপোনালোকে মোবাইলটো বিচৰাত সুবিধা হ'ব আৰু তেনেকৈ মই দেখাই দিছোঁ যে মোবাইলটো যদি বিচাৰা আপোনালোকে বিচাৰি পোৱাৰ আশা নাথাকে তেতিয়া আপুনি মোবাইলটো গোটেই ডাটাখিনি কেনেকৈ আপোনালোকে ঘৰতে গৈ উৰাই দিব পাৰিব কিন্তু ধুনীয়াকৈ মই সকলোখিনি তাত দেখাই দিছোঁ গতিকে যাওক আৰু কামটো কৰি লওক যদি আপোনালোকে কিবা মোবাইল হেৰাইছে তেতিয়া আপোনালোকে ধুনীয়াকৈ বিচাৰক ঠিক আছে গাইজ তোমালোকে ধুনীয়াকৈ প্লে ষ্ট'ৰত আহিবা প্লে ষ্ট'ৰ তাৰপিছত ফাইণ্ড মাই ডিভাইচ বুলি চাৰ্চ কৰিবা চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা এপছ আহি যাব গুগল ফাইণ্ড মাই ডিভাইচ বুলি মোৰ এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অ'পেন কৰি দিলোঁ অ'পেন কৰাৰ পিছত তোমালোকক ধুনীয়াকৈ তোমালোকৰ যিটো জিমেইল লগ ইন আছে সেই মোবাইলটোত যিটো মোবাইল হেৰাইছে তাত যিটো জিমেইল লগ ইন আছে সেই জিমেইলটো তোমালোকে ধুনীয়াকৈ লগ ইন কৰি পাছৱৰ্ডটো মাৰি দিবা মাৰি দিয়াৰ লগে লগে তোমালোকক এনেকৈ দেখাব এনেকৈ দেখাই দিছোঁ তোমালোকক এনেকৈ লগ ইন হ'ব লগ ইন হোৱাৰ পিছত তাৰ একচেপ্ট বুলি দেখাব তোমালোকে একচেপ্ট কৰি দিবা একচেপ্ট কৰি দিয়াৰ পিছত তাত ধুনীয়াকৈ মোবাইলটো চাউণ্ডটো বজাব পাৰা যদি তোমালোকৰ মোবাইলটো ওচৰে পাঁজৰে আছে তেতিয়া চাউণ্ডটো শুনি তোমালোকে মোবাইলটো বিচাৰিব পাৰিবা আৰু তলত যে আছে RC বুলি আছে তাত তোমালোকে মোবাইলটো সকলোখিনি ডাটা উৰাই দিব পাৰা ইয়াত ধুনীয়াকৈ তোমালোকে মোবাইলটো লক কৰি দিব পাৰা ঠিক আছে নেক্সট পইণ্টটো হৈছে হোৱাটছএপৰ নতুন আপডেট হোৱাটছএপৰ নতুন কেনেকুৱা আপডেট আহিছে এতিয়া আগতে আমি হোৱাটছএপত প্ৰফাইল পিকচাৰখন মই ধুনীয়াকৈ শ্বৰ্ট ভিডিঅ' এটা কেইদিনমান আগত বনাইছিলোঁ তাত ধুনীয়াকৈ মই কৈছিলোঁ যে প্ৰফাইল পিকচাৰখন কাক দেখাব পাৰি বা মোৰ আমুক দেখাব মন নাই মই তেওঁলোকক দেখাব নিবিচাৰোঁ তেওঁলোকক প্ৰফাইল পিকচাৰ মই এনেকুৱাকৈ ৰাখি দিব পাৰোঁ কিন্তু হোৱাটছএপে নতুন ধেৰ ফিচাৰ লৈ আহিছে এই আপডেটত দুটা ফিচাৰ আহিছে ফিচাৰ দুটা কি আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ মই স্ক্ৰীণত হোৱাটছএপত ধুনীয়াকৈ কৰি আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাই লওক চাই লোৱাৰ পিছত আপোনালোকে নিজে যদি কৰিব বিচাৰে তেতিয়া কৰিব পাৰে গতিকে ঠিক আছে গাইজ তোমালোকে ধুনীয়াকৈ হোৱাটছএপৰ ছেটিংছত আহি ল'বা ছেটিংছত আহি যোৱাৰ পিছত একাউণ্টত যাবা একাউণ্টত যোৱাৰ পিছত প্ৰাইভেচিত যাবা প্ৰাইভেচিত যোৱাৰ পিছত তোমালোকে লাষ্ট চিন বা প্ৰফাইল পিকচাৰ হওক বা এবাউট হওক বোলে মই এইকেইটা কণ্টেক্টকে দেখাওঁ যে মোৰ লাষ্ট চিনটো মোৰ প্ৰফাইল পিকচাৰখন এইকেইটা কণ্টেক্টকে দেখাওঁ তেতিয়া তেনেকুৱা এটা নতুন ফিউচাৰ লৈ আহিছে ধুনীয়াকৈ হোৱাটছএপত যিসকলে নেকি GB হোৱাটছএপ ইউজ কৰে তেওঁলোকৰ কাৰণে এতিয়া GB হোৱাটছএপ নহ'লেও হৈ যাব নৰ্মেল হোৱাটছএপত ধুনীয়াকৈ চলি যাব গতিকে সেইকেইটা ফিচাৰ ইউজ কৰিব পাৰা ভিডিঅ'টো আজিলৈ ইমানেই অতি এটা সৰু ভিডিঅ' যদি চাই ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ইমানেই